তো হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোকক মই চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে কেইটামান মই সাঁথৰ লৈ আহিছোঁ। আপোনালোকে সাঁথৰকেইটা উত্তৰ দিব পাৰেনে চাওকচোন। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ প্ৰথম সাঁথৰটো হৈছে ইয়াতে কেইটামান আখৰ দিয়া আছে আৰু আখৰবোৰ খেলি মেলিকৈ দিয়া আছে। এই আখৰবোৰ যদি ভালকৈ মিলাই তেন্তে ইয়াৰ এখন ঠাইৰ নাম হ'ব। আপোনালোকে মিলাব পাৰেনে চাওকচোন। পাৰিলেনে উত্তৰটো উলিয়াবলৈ? আশা কৰি আপোনালোকে উত্তৰটো উলিয়াবলৈ পাৰিলে। যদি পৰা নাই চাওক, মই কৈ দিছোঁ। ইয়াৰ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ। তেন্তে আমি এইবাৰ দ্বিতীয় সাঁথৰটো চাওঁ। দ্বিতীয় সাঁথৰটো হৈছে ইয়াত কি ভুল হৈ আছে কোৱা। মানে তলত যিবোৰ সংখ্যা দিয়া আছে ইয়াত কিবা এটা ভুল হৈ আছে। আপোনালোকে বিচাৰি উলিয়াব পাৰেনে চাওকচোন। যদি পাৰে কমেণ্টত জনাই দিব। হয়, ইয়াত 4 পিছত 5 হ'ব লাগিছিল। ইয়াত 4 পিছত 6 আছে, তাৰপিছত 5 আছে। ইয়াত সেইটোৱে ভুল হৈছিল। আশা কৰি আপোনালোকে উত্তৰটো উলিয়াবলৈ পাৰিলে। তেন্তে আমি তৃতীয় সাঁথৰটোলৈ যাওঁ। তৃতীয় সাঁথৰটো হৈছে ইয়াত কেইটামান আপোনালোকে ইমজি দেখা পাইছে। এই ইমজিকেইটাৰ ভিতৰত এটা বেলেগ ইমজি আছে। আপোনালোকে বিচাৰি উলিয়াব পাৰিনে চাওকচোন। পাৰিলেনে বিচাৰি উলিয়াবলৈ ইমজিটো? যদি পৰা নাই চাওক, মই দেখুৱাই দিছোঁ। এইটো হৈছিলে সেই ইমজিটো। চাওক, মই কাৰ্চিনডালেৰে দেখুৱাই দিছোঁ। তেন্তে আমি এইবাৰ 4 নম্বৰ সাঁথৰটো চাওঁ। 4 নম্বৰ সাঁথৰটো হৈছে বাৰীত কাঁহে মাতিলে নাহে। আপোনালোকে উত্তৰটো পাৰেনে চাওকচোন। পাৰিলেনে উত্তৰটো? আশা কৰি আপোনালোকে উত্তৰটো পাৰিলে। যদি পৰা নাই মই কৈ দিছোঁ চাওক, ইয়াৰ উত্তৰটো হ'ব গুঠাৰ। তেন্তে আমি এইবাৰ 5 নম্বৰ সাঁথৰটোলৈ যাওঁ। 5 নম্বৰ সাঁথৰটো হৈছে ইয়াত কেইটামান আখৰ দিয়া আছে। এই আখৰবোৰ খেলি মেলিকৈ দিয়া আছে। যদি এই আখৰবোৰ ভালদৰে মিলোৱা হয় তেন্তে এখন কিতাপৰ নাম হ'ব। আপোনালোকে পাৰেনে চাওকচোন। পাৰিলেনে? উত্তৰটো তেনে সহজ। ইয়াৰ উত্তৰটো হ'ল বুঢ়ী আইৰ সাধু। তেন্তে আমি এইবাৰ 6 নম্বৰ সাঁথৰটো চাওঁ। 6 নম্বৰ সাঁথৰটো হৈছে ইয়াত আপোনালোকে এখন ABCD ফলা দেখা পাইছে। ইয়াত কিবা এটা ভুল হৈ আছে। আপোনালোকে বিচাৰি উলিয়াব পাৰেনে চাওকচোন। হয়, ইয়াত ABCD ফলাখনৰ মাজত 2টো সোমাই আছিল। ইয়াতে সেইটোৱে ভুল হৈছিল। তেন্তে আমি এইবাৰ 7 নম্বৰ সাঁথৰটো চাওঁ। 7 নম্বৰ সাঁথৰটো হৈছে গাঁৱত আছে চহৰত নাই, হাঁহত আছে ছাগলত নাই। উত্তৰটো পাৰেনে চাওকচোন। ইয়াৰ উত্তৰটো হৈছিলে চন্দ্ৰবিন্দু। এইবাৰ আমি 8 নম্বৰ সাঁথৰটো চাওঁ। 8 নম্বৰ সাঁথৰটো হৈছে ৰামৰ দেউতাকৰ 3জন পুত্ৰ আছিল। 2জনৰ নাম হ'ল এনেধৰণৰ অভিজিত আৰু যাদৱ। তেন্তে তৃতীয়জনৰ নাম কি হ'ব? আপোনালোকে পাৰেনে চাওকচোন। ইয়াৰ উত্তৰটো হৈছিলে ৰাম। তেন্তে আমি এইবাৰ 9 নম্বৰ সাঁথৰটো চাওঁ। 9 নম্বৰ সাঁথৰটো হৈছে ইয়াত আপোনালোকে এটা ৰঙা বাকচ দেখা পাইছে আৰু এই বাকচটোৰ ভিতৰত এটা কিবা শব্দ লিখা আছে। আপোনালোকে বিচাৰি ল'ব পাৰেনে চাওকচোন। হয়, ইয়াত আছামিজ লিখা আহিছিলে। আপোনালোকে কোনে কোনে উত্তৰটো পালে কমেণ্টত জনাবচোন।
তেন্তে আমি এবাৰ 10 নম্বৰ সাঁথৰটো চাওঁ। 10 নম্বৰ সাঁথৰটো হৈছে ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিৰ ভিতৰত এশটা ভেকুলী। আপোনাক উত্তৰটো পাৰেনে চাওকচোন। পাৰিলেনে উত্তৰটো? ইয়াৰ উত্তৰটো হৈছিল কঁঠাল। আজি ভিডিঅ'টো এইখিনি আছিল। আজি আপোনালোকৰ কাৰণে মই 10টা সাঁথৰ আগবঢ়ালোঁ। আপোনালোকে কোনকেইটা উত্তৰ দিব পাৰিলে কমেণ্টত জনাবচোন। আৰু আপোনালোকৰ কাৰণে মই এটা সাঁথৰ দিছোঁ আৰু আপোনালোকে যদি উত্তৰটো পাৰে কমেণ্টত জনাই থ'ব। সাঁথৰটো হৈছে আপোনালোকে ইয়াত এটা বাকচ দেখিবলৈ পাইছে। 1 নম্বৰটো হৈছে থিয়কৈ এটা চৰাইৰ নাম হ'ব আৰু 2 নম্বৰটো পথালিকৈ এটা চৰাইৰ নামে হ'ব, মাছ খোৱা চৰাইৰ নাম। আৰু 3 নম্বৰটো পথালিকৈ হ'ব এটা এবিধ লিখা সঁজুলি। আপোনালোকে যদি উত্তৰটো পাৰে কমেণ্টত জনাই হ'বচোন। আজি ভিডিঅ'টো এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।